চাগে থাম্বনেইল আৰু টাইটেল লিখি গম পাইছে সো আজি ক'ত যাম আৰু ফাৰ্স্ট অফ অল আজি হৈছে 8 জানুৱাৰী বাই দি ৱে মোৰ দেৰি হ'ল আপোনালোকক হ্যাপি নিউ ইয়াৰ উইশ কৰোঁতে হ্যাপি নিউ ইয়াৰ টু অল নতুন বছৰটো যাতে সবৰে ভালে ভালে যায় আৰু এতিয়া দেৰি হ'ল মানে 31st ইমান ডান্স কৰি খাই বহি সবৰে লগা ভাগৰি গৈছোঁ 1 তাৰিখে বহুত দেৰিকৈ উঠিলোঁ সো সেইকাৰণে মানে ব্লগ বনোৱাই নহ'ল সো ভাবিলোঁ কি এটা মানে নিউ ইয়াৰ নতুন এটা কিবা ব্লগ বনালে ভাল হয় ন নতুন এক্সপিৰিয়েঞ্চ তো সেইকাৰণে ভাবিলোঁ সো আজি যাম মাৰ স্কুলত মানে মায়ে আগতে য'ত পঢ়িছিলে সো মাৰ পৰাই জানো বলক আৰু মাহঁতৰ মানে এখন আলক্ষ্য বনাব মানে গান গোটেই লকডাউনত কি কৰি আছে মাহঁতৰ সেইকাৰণে মানে তাৰে সেনেকৈ যোন আছে মাহঁতৰ 91টা টিউশ্যনছ বাট তাই 45টাই পাৰ্টিচিপেট কৰিব আজি অলপ আহিব 14টা মাহঁতৰ স্কুল ফ্ৰেণ্ডছ আৰু মাহঁতৰ এনেকৈ স্কুল ফ্ৰেণ্ড গ্ৰুপো আছে সেইটোতো বেলেগ স্কেট কালি মই উইন চ' মাক দেখাব বলক মায়ে সত্ৰীয়া কৰিব Hello guys, happy new year to all কি বিনিছত চ' মায়ে সত্ৰীয়াৰ হেৰি তোমালোকে কি বনাবা কৈ দিয়াচোন কি বনাব গৈ আছা আচ্ছা আমাৰ মানে 91 বেটছৰ মানে আমি মানে ডকুমেণ্টাৰী এনেকুৱা টাইপৰ মানে এটা বনাইছোঁ আৰু এই পেইণ্টিং টাইপ আমি কি কৰি আছোঁ কোনে ক'ত কি কৰি আছোঁ দেখে বিদেশে আমাৰ ফ্ৰেণ্ডছখিনি চব খিচৰিত হৈ আছে এতিয়া আমি তোমাৰ স্কুলৰ নামটো কৈ দিয়া স্কুলৰ নাম হ'ল তাৰিণী চৰণ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয় গতিকে আমি আমাৰ গোটেই বেটছ মানে 91 বেটছৰ ছোৱালীখিনিয়ে য'তে দেখে বিদেশে য'ত আছোঁ আমি মোবাইলতে কণ্টেক্ট কৰিছোঁ মোবাইলতে গোটেইখিনি আমি ভিডিঅ' কৰা কিবা কৰা গোটেইখিনি কৰি মানে মাৰ যোনবিলাক ফ্ৰেণ্ডছ বাহিৰত আছে সেই আমি গোটেইবোৰ এনেকৈয়ে আমি মোবাইলতে কণ্টেক্ট কৰি আমি গ্ৰুপ এটা বনাই লৈছোঁ আৰু লগতে আমি গোটেইবোৰে এইটো বনাম বুলি ভাবিছোঁ আৰু এটা ডকুমেণ্টাৰী এখন মানে গান হওক গতিকে আপোনালোকে সকলোৱে আমি ইউটিউবত দি দিম সকলোৱে ছাবস্ক্ৰাইব কৰিব ছাপোৰ্ট কৰিব আমি যাতে আকৌ এনেকৈ গোটেইবোৰ ফ্ৰেণ্ডছ লগ হৈ একেলগে সকলো কাম কৰিব পাৰোঁ আমাৰ স্কুলৰ নাম কৰিব পাৰোঁ গতিকে সেইখিনি আপোনালোকক অ'কে তুমি এতিয়া ৰেডি হোৱা যোৱা অ'কে মই এতিয়া ৰেডি হওঁ মোৰ আৰু অকণমান কাম আছে এতিয়া মই যাবলৈ ওলাইছোঁ দেই চ' এতিয়া যাব লাগিব এতিয়া বৰ্তমান মই টাইমটো কৈ দিছোঁ টাইম হৈছে এতিয়া 10:30 আমি এতিয়া যাব লাগিব চ' আমি গাড়ী লৈ যাম আমাৰ এণ্ড গাড়ী বাৰু চলাব নাজানো চ' ড্ৰাইভাৰ আংকল আহিছে চ' আমি যাম আপোনালোকে চাই থাকক দেউতা গৈছে কামত এণ্ড আৰু আজি হৈছে দেউতাৰ বাৰ্থডে 8 জানুৱাৰী চ' আপোনালোকে ব্লগটো চাই থাকিব ভাল আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব